Hello dear students, welcome back to my YouTube channel. আজিৰ ভিডিঅ'ত তোমালোকৰ লগত এটা ষ্টাডি ৰুটিন শ্বেয়াৰ কৰিম। যদি এই ষ্টাডি ৰুটিনটো তোমালোকে ঘৰত ফলো কৰা তেনেহলে তোমাৰ এটা ভাল ৰিজাল্ট হ'ব বুলি মই আশা কৰোঁ। তো তুমি কি কৰিবা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু আজি তোমালোকক দুটা ষ্টাডি ৰুটিন শ্বেয়াৰ কৰিম। মানে এটা হ'ল যিসকল ছাত্ৰ-ছাত্ৰীৰ বাবে মানে ক্লাছ পাতি শেষ হৈ গ'ল সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ এতিয়াও ক্লাছ আছে তেওঁলোকৰ বাবে মই এটা ৰুটিন বনাইছোঁ। মানে দুটা ষ্টাডি ৰুটিন বনাইছোঁ। এটা ষ্টাডি ৰুটিন হ'ল যিসকল ছাত্ৰ-ছাত্ৰীৰ ক্লাছ পাতি শেষ হৈ সেইসকলৰ বাবে আৰু এটা ষ্টাডি ৰুটিন হ'ল যিসকল ছাত্ৰ-ছাত্ৰীৰ এতিয়াও ক্লাছ পাতি হৈ আছে তেওঁলোকৰ বাবে। তো তুমি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। দুয়োটা ৰুটিন তুমি চাবা। মই আশা কৰোঁ যদি তুমি দুটা ৰুটিনৰ পৰা যিকোনো এটা ৰুটিন ফলো কৰা তেনেহ'লে তোমাৰ এটা ভাল ৰিজাল্ট হ'ব বুলি মই আশা কৰোঁ। তো তুমি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। তো প্ৰথম যিটো ৰুটিন এইটো ৰুটিন তোমালোকে চোৱা। মানে এই ৰুটিনটো হ'ল যিসকল ছাত্ৰ-ছাত্ৰীৰ ক্লাছ শেষ হৈ গ'ল, মানে যেহেতু মেট্ৰিক পৰীক্ষাৰ কাৰণে ক্লাছ পাতি এতিয়া প্ৰায় শেষ, যেহেতু ছাত্ৰ-ছাত্ৰীসকলৰ এতিয়া ক্লাছ পাতি প্ৰায় শেষ হৈ গ'ল গতিকে ঘৰতে ষ্টাডি কৰিব লাগিব ফাইনেল পৰীক্ষাৰ কাৰণে। তো মই এই ৰুটিনটো বনাইছোঁ। তোমালোকে ৰুটিনটো চালেই গম পাবা। ইয়াত চোৱা মৰ্ণিঙত তোমালোকে আছামিজ পঢ়িব লাগিব 5 AM পৰা 8 AM লৈ 3 ঘণ্টা সময় আছে। ইয়াত আছামিজ আৰু ইংলিছ তোমালোকে ডেৰ ঘণ্টাকৈ পঢ়িবা দুটা ছাবজেক্ট। তাৰপিছত আফটাৰনুনত পঢ়িবা ছ'চিয়েল ছায়েন্স আৰু ইলেক্টিভ দুটা ছাবজেক্ট। ইয়াত 10টা AM পৰা 1টা PM লৈ ইয়াত তোমালোকৰ ছ'চিয়েল ছায়েন্স আৰু ইলেক্টিভ পঢ়িব লাগিব। তাৰপিছত ইভিনিঙত তোমালোকে চোৱা মেথছ আৰু জেনেৰেল ছায়েন্স পঢ়িবা 2 PM পৰা 5 PM লৈ তোমালোকে মেথছ আৰু জেনেৰেল ছায়েন্স পঢ়িবা। তোমালোকে মিলাই ল'বা টাইমটো। ইয়াত 3 ঘণ্টা সময় আছে, ডেৰ ঘণ্টাকৈ পঢ়িবা। তাৰপিছত ৰাতি তোমালোকে চোৱা 6টা PM পৰা 10টা PM লৈ তোমালোকে ইংলিছ মেথছ আৰু জেনেৰেল ছায়েন্স পঢ়িবা। ছাত্ৰ-ছাত্ৰীসকল এটা কথা তোমালোকে শুনি লোৱা। কথাটো হ'ল যে তোমালোকক মই এই ৰুটিনটো ফলো কৰিবলৈ জোৰ কৰা নাই, জোৰ জবৰদস্তি কৰা নাই। যদি তোমালোকৰ ইচ্ছা হয় তেনেহ'লে ফলো কৰিবা আৰু যদি ইচ্ছা নহয় তেনেহ'লে তুমি যিটো ৰুটিনত ঘৰত পঢ়ি আছা সেইটো ৰুটিনত পঢ়িলেও প্ৰব্লেম নাই। আৰু যদি তুমি ৰুটিন মতে ঘৰত পঢ়িব বিচৰা তেনেহ'লে মোৰ এই ৰুটিনটো ফলো কৰিব পাৰা। মই কিন্তু তোমাক জোৰ জবৰদস্তি কৰা নাই। তুমি ফলো কৰিলেও কৰিবা, নকৰিলেও নাই, সেইটো তোমাৰ কথা। তুমি যদি ৰুটিন নোহোৱাকৈ পঢ়িব পাৰা তেনেহ'লে ধুনীয়া কথা, তুমি ৰুটিন নোহোৱাকৈ পঢ়িবা। আৰু যদি ৰুটিন লৈ তুমি পঢ়িব বিচাৰা তেনেহ'লে মই ছাজেষ্ট কৰিম তোমাক এই ৰুটিনটো ফলো কৰিবলৈ। কিন্তু মই তোমাক জোৰ জবৰদস্তি নকৰোঁ যে এইটো ফলো কৰিবই লাগিব, তেনেকুৱা কোনো কথা নাই। তোমাৰ ইচ্ছামতে তুমি পঢ়িলেও ভাল ৰিজাল্ট হ'ব বুলি মই ভাবোঁ। গতিকে তুমি যদি ৰুটিন মতে পঢ়িব বিচৰা তেনেহ'লে এই ৰুটিনটো ফলো কৰিব পাৰা। তাৰপাছত তোমালোকে চোৱা এইটো চাইছা দেওবাৰে এইকেইটা কৰিবা, এই ছাবজেক্টকেইটা পঢ়িবা তোমালোকে ঘৰত গোটেই দিনটো। মাজত গেপ আছে, তোমালোকে ভয় খাব নালাগে। তাৰপাছত তোমালোকে 3 দিন এনেকৈ ফলো কৰিব লাগিব। মই চোৱা ছেইম 3 দিন তোমালোকে এনেকৈ ফলো কৰিবা। দেওবাৰ, সোমবাৰ আৰু মঙ্গলবাৰ তোমালোকে 3 দিন এনেকৈ ছেইম ফলো কৰি যাবা। তাৰপাছত তোমালোকে চাব লাগিব। তাৰপাছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুধবাৰে কি কৰিবা, ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে তোমালোকে মেথছ আৰু জেনেৰেল ছায়েন্স পঢ়িবা। ইয়াত তোমালোকে চোৱা বুধবাৰে ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে তোমালোকে মেথছ আৰু জেনেৰেল ছায়েন্স পঢ়িব লাগিব। ইয়াত 5টাৰ পৰা 8টালৈকে মেথছ আৰু জেনেৰেল ছায়েন্স পঢ়িবা। তাৰপাছত আছামিজ আৰু ইংলিছ পঢ়িবা দুপৰীয়া 10টাৰ পৰা 1টা বজালৈ। তাৰপাছত তোমালোকে ইভিনিঙত 2টা বজাৰ পৰা 5টা বজালৈ ছ'চিয়েল ছায়েন্স পঢ়িবা। তাৰপাছত ৰাতি ছেমেই থাকিব। তোমালোকে বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ 3 দিন তোমালোকে এনেকৈ পঢ়িবা। মেথছ ৰাতিপুৱা পঢ়িবা মেথছ আৰু জেনেৰেল ছায়েন্স 3 দিন তোমালোকে এনেকৈ পঢ়িবা। সপ্তাহত 3 দিন এনেকৈ পঢ়িবা মেথছ জেনেৰেল ছায়েন্স। তাৰপাছত দুপৰীয়া পঢ়িবা আছামিজ আৰু ইংলিছ। তাৰপাছত আবেলি পঢ়িবা তোমালোকে ছ'চিয়েল ছায়েন্স আৰু ইলেক্টিভ। ৰাতি পঢ়িবা তোমালোকে ইংলিছ মেথছ আৰু জেনেৰেল ছায়েন্স। 3 দিন এনেকৈ পঢ়িবা। আৰু ওপৰত চোৱা 3 দিন সেইটো বেলেগ আছে। ওপৰত তোমালোকে ওপৰত যিটো মানে দেওবাৰৰ পৰা মঙ্গলবাৰলৈকে তোমালোকে আছামিজ ইংলিছ ৰাতিপুৱা পঢ়িবা। তাৰপাছত 10টাৰ পৰা 1টালৈকে তোমালোকে পঢ়িবা ছ'চিয়েল ছায়েন্স আৰু ইলেক্টিভ। আবেলি পঢ়িবা তোমালোকে 2টা বজাৰ পৰা 5টা বজালৈ মেথছ আৰু জেনেৰেল ছায়েন্স। তাৰপাছত ইংলিছ মেথছ আৰু জেনেৰেল ছায়েন্স ৰাতি পঢ়িবা। এনেকৈ পঢ়িবা 3 দিন। তাৰপাছত 3 দিন এনেকৈ পঢ়িবা। তোমালোকে নিশ্চয় বুজি পাইছা ৰুটিনটো। তাৰপাছত সপ্তাহত এটা দিন মই ৰাখিছোঁ কি কৰিব লাগিব সেই দিনটোত তোমালোকে চোৱা ৰিভাইজ। গোটেই ছাবজেক্টটো তোমালোকে পঢ়িলা 6টা দিন যে তোমালোকে পঢ়িলা সেই 6টা দিন কি কৰিবা, যিখিনি পঢ়িছা সেই শনিবাৰে তোমালোকে কি কৰিবা ৰাতিপুৱা, দুপৰীয়া, আবেলি আৰু ৰাতি গোটেই দিনটো তোমালোকে ৰিভাইজ কৰিবা। যিটো পঢ়িছা এই 6 দিনত সেই গোটেইখিনি তোমালোকে ৰিভাইজ কৰিবা। এই ৰুটিনটো হ'ল তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ মানে ক্লাছ পাতি নাই, এতিয়া ঘৰত বহি তেওঁলোকে খালি ষ্টাডি কৰিব সেইসকলৰ বাবে। আৰু এটা ৰুটিন আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ক্লাছ আছে, মানে ক্লাছ এতিয়া তেওঁলোকৰ আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে সেই ৰুটিনখন
ফলো কৰিব লাগিব সেই ৰুটিনখনো মই এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক দেখুৱাই দিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা এতিয়া মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সেই ৰুটিনখন দেখুৱাম যে ৰুটিনখন মানে যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়াও ক্লাছ পাতি আছে তেওঁলোকে এই ৰুটিনখন ফলো কৰিব লাগিব যেহেতু ক্লাছ তেওঁলোকৰ কৰিব লাগে গতিকে ক্লাছ টাইমো মই ৰাখিছোঁ ইয়াত তোমালোকে চোৱা মই ক্লাছ টাইমো ৰাখিছোঁ ইয়াত ছাত্ৰ ছাত্ৰীসকলে 9টাৰ পৰা 1টা বজালৈ ক্লাছ টাইম ইয়াত এইটো ৰুটিন তেওঁলোকে ফলো কৰিব পাৰে সেই ৰুটিনটো হ'ল তোমালোকে চোৱা ৰাতিপুৱা তেওঁলোকে কি কৰিব লাগিব 4 AM পৰা 5:30 AM লৈ ইংলিছ পঢ়িব লাগিব তাৰ পাছত 5:30 AM পৰা 6:30 AM লৈ জেনেৰেল সায়েন্স পঢ়িব লাগিব তাৰ পাছত 6:30 AM পৰা 7:30 AM লৈ আসামিজ পঢ়িব লাগিব তাৰ পাছত 7:30 AM পৰা 9 AM লৈ তেওঁলোকৰ কি বাথ এণ্ড ব্ৰেকফাষ্ট তেওঁলোকৰ এইখিনি টাইমত বাথ এণ্ড মানে গা ধুব লাগিব আৰু ব্ৰেকফাষ্ট কৰিব লাগিব তাৰ পাছত 9টা বজাৰ পৰা 1টা বজালৈ ডাইৰেক্ট তেওঁলোকৰ ক্লাছ হ'ব ক্লাছ হোৱাৰ পিছত তেওঁলোকে কি কৰিব লাগিব 1টাৰ পৰা 2টাৰ পিছত ফ্ৰেছ হ'ব লাঞ্চ টাইম ক্লাছৰ পৰা আহি তেওঁলোকে কি কৰিব খোৱা লোৱা কৰিব এইখিনি সময়ৰ পিছত 1টাৰ পৰা 2টাৰ ভিতৰত তেওঁলোকে কি কৰিব খোৱা লোৱা কৰিব তাৰ পিছত ফ্ৰেছ আৰু দুপৰীয়া আহাৰ খোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব 2টাৰ পৰা 3টা বজালৈকে কি কৰিব লাগিব টোপনি মাৰিব লাগিব অকমান টোপনি মাৰাৰ পিছত তাৰ পাছত 3টাৰ পৰা 4টালৈকে তেওঁলোকে কি কৰিব মেথছ কৰিব 4টাৰ পৰা 5টালৈকে জেনেৰেল সায়েন্স কৰিব 5টাৰ পৰা 6টালৈকে ৰেষ্ট টাইম আকৌ ৰেষ্ট টাইম আহি গ'ল 5টাৰ পৰা 6টালৈ 1 ঘণ্টা সময় তেওঁলোকে কি কৰিব লাগিব ৰেষ্ট ল'ব লাগিব তাৰ পাছত তোমালোকে চোৱা ৰেষ্ট লোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব 6টাৰ পৰা 7টালৈকে কি কৰিবা আসামিজ পঢ়িবা PM মানে ৰাতি 6টাৰ পৰা 7টালৈকে তোমালোকে কি কৰিবা আসামিজ পঢ়িবা 7টাৰ পৰা 8টালৈ তোমালোকে ইলেক্টিভ পঢ়িব লাগিব 8টাৰ পৰা 9টালৈকে ইংলিছ পঢ়িবা 9টাৰ পৰা 9:30লৈকে তোমালোকে খোৱা লোৱা কৰিবা ডিনাৰ টাইম ৰাতি খাবা তাৰ পাছত 9:30ৰ পৰা 10:30লৈকে তোমালোকে সোশ্যাল সায়েন্স পঢ়িবা তাৰ পাছত 10:30ৰ পৰা 11:30লৈকে 1 ঘণ্টা সময় তোমালোকে কি কৰিব লাগিব মেথছ পঢ়িব লাগিব তো মোৰ ছাত্ৰসকল এই ৰুটিনখনত মই কি কৰিছো এনেকৈ তোমালোকৰ লাঞ্চ টাইম যে আগৰ যেটো ৰুটিন তোমালোকক দেখুৱাইছো সেই ৰুটিনখনত মই লাঞ্চ টাইম বা দুপৰীয়া খোৱা লোৱা ৰাতি খোৱা লোৱা এনেকুৱা টাইম মই দিয়া নাই ইয়াত তোমালোকে চাবা গেপ আছে বহুত সময় ইয়াত চাবা 5টাৰ পৰা 8টালৈকে পঢ়াৰ পিছত ইয়াত চাবা 9টা ইয়াত 1 ঘণ্টা সময় গ্যাপ আছে ইয়াত চাবা আকৌ এটা তাৰ পাছত 2টা ইয়াৰ মাজত 1 ঘণ্টা সময় গ্যাপ আছে তাৰ পাছত 5টাৰ পৰা 6টা ইয়াত চাবা 1 ঘণ্টা সময় গ্যাপ আছে এই গ্যাপ সময়খিনি তোমালোকে সেইখিনি কাম কৰি লবা খোৱা লোৱা কৰি লবা অকমান ঘুৰা ফিৰা কৰিবা খেলিবা এই মাজত যিখিনি গ্যাপ সময় আছে এই গ্যাপ সময়খিনি তোমালোকে কি কৰিবা সেই কামবিলাক শেষ কৰি দিবা আৰু বাকি যিখিনি সময় মই তোমালোকক ৰুটিনত দিছো সেই ৰুটিনখনত তোমালোকে যিখিনি সময় মই লিখি দিছো বা যিখিনি সাবজেক্ট মই দিছো তুমি যদি দুনিয়াকে ফলো কৰা মই আশা কৰো তোমাৰ এটা তুমি ভাবাতকে এটা ভাল ৰিজাল্ট তোমালোকৰ হ'ব বুলি মই আশা কৰো তো তুমি কি কৰিবা এই দুইটা ৰুটিনৰ পৰা যিকোনো এটা ৰুটিন ফলো কৰিবা যদি তুমি ইচ্ছা কৰা ফলো কৰিবা আৰু যদি তোমাৰ ভাল না লাগে ৰুটিনখন চাই তোমাৰ যদি ইচ্ছা কৰিব ফলো কৰিবলৈ মানে তোমাৰ ইচ্ছা হোৱা নাই তেনেহলে মই তোমালোকক জোৰ জবস্তি নকৰো তুমি ফলো নকৰিলেও হ'ব তোমাৰ মতে তুমি পঢ়িলেও হ'ব আৰু যদি ইচ্ছা কৰা তেনেহলে এই ৰুটিন দুটাৰ পৰা যিকোনো এটা ৰুটিন তুমি ফলো কৰিব পাৰা তোমাৰ ছাত্ৰসকল আজিৰ ভিডিঅ'ত ইমানেই যদি তুমি ভিডিঅ'টো চাই ভাল পালা তেনেহলে তোমাৰ বন্ধুবৰ্গক শেয়াৰ কৰি দিবা আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰি দিবা মোৰ ছাত্ৰসকল তোমালোকে ইয়াত চাব পাৰা মোৰ চেনেলত কি হয় তোমালোকে ভিডিঅ'বিলাক চোৱা ঠিকই আছে কিন্তু বহুত মানুহে কি কৰে 80% প্ৰায় 80% মানুহে মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰি দিবা এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাবলৈ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে আজিলৈ ইমানেই মোৰ ছাত্ৰসকল ধন্যবাদ।